নমস্কাৰ বন্ধুসকল, মোৰ বিপুল বৰুৱা জীৱন যায় চেনেললৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহিলোঁ আমি বৰ্তমান পেণ্টাগন মললৈ। নতুন বছৰৰ নতুন প্ৰথম দিন বুলি আহি এতিয়া বৰ্তমান আমি পেণ্টাগন মললৈ বহুত ভিৰ আছে। আজি বাইক থ'বলৈ আপোনাৰ জেগা নাই, চব ভিৰ চলি আছে, ৰাস্তাটো ভিৰ, এইপিনেও ভিৰ। এই ৰায় আৰু মই আহিলোঁ। ব'লক এতিয়া পেণ্টাগন মলৰ অকণমান ভিতৰটো দেখাম। এতিয়া বৰ্তমান আমি ভিতৰলৈ এণ্ট্ৰি কৰি আছোঁ। এইটো পেণ্টাগন মল। এনেকৈ লাইন পাতিব লাগে, লাইন পাতি সোমাইছে, চেকিং চলি আছে। এখন মানে বজাৰৰ ৰকম একদম পূৰা ভিৰ চলি আছে। এইখন ট্ৰেইন। এইবোৰ স্বচালিত চিৰি, স্বচালিত চিৰি বুলিয়ে কয় এইটো। আমাৰ লগত চেণ্টো আহিছে, এইপিনে আহা, চেণ্টো এইপিনে ওলাই দিয়া, এইপিনে আহি দিয়া, ব'লা নাকটো উলিয়াই লোৱা আকৌ এতিয়া। এইয়া আমাৰ আছে আৰিয়ন বৰুৱা, তাত দেখাইছোঁ আপোনালোকক। এইটো খেল এতিয়া আপোনালোকক দেখাম এখন বৰ বিখ্যাত ক্ৰিকেট খেল। এখন 4 অভাৰ মেচিনে বল ইয়াত দিয়ে। ক্ৰিকেট খেলখন অকণমান দেখাম তাকে। পেণ্টাগন মলত একচুৱেলি কি বস্তু আছে তাৰে অকণমান ভিডিঅ' এটা বনালোঁ। আমি এনেই আহিছিলোঁ অকণমান ফুৰিবলৈ, আমাৰ আৰিয়নক ফুৰাবলৈ আনিছিলোঁ। এইটো খেল তাতো আছে, বিভিন্ন ধৰণৰ ৰকমৰ খেল আছে ইয়াত। এতিয়া ব'লক আপোনালোকক ক্ৰিকেট খেলটো দেখাওঁ অকণমান। বৰ্তমান এইডোখৰতে হ'ব ক্ৰিকেট খেলখন, মই দেখাম ক্ৰিকেট খেলখন। এতিয়া বৰ্তমানলৈ প্লেয়াৰ অহা নাই, মেচিনৰ যোগেদি মানে বল দিয়ে, মেচিনৰ যোগেদি বল দিব। 4 অভাৰ খেলিলে আপোনাৰ কিবা এটা ফিজ লয়, সেইটো ক'লৈ মই সুধিব লাগিব। এতিয়া কোনোবাই খেলিলে মই আপোনাক খেলখন দেখাই আছোঁ। এই জিমনাষ্টিক খেলৰ ৰবৰত বান্ধি ল'ৰাটো লটকাৰিছে, সি ওপৰত টানি থাকে স্পুন যে। এই চাব, আপোনাক মই অকণমান ক্ৰিকেট খেলখন দেখাইছোঁ। এজন প্লেয়াৰ আহিলে ইয়াত। বলটো একচুৱেলি ওলাই থাকে এইপিনে পৰা, এই ৰবৰে বল দিয়ে। এইখন এখন আপোনাৰ বিউটি পাৰ্লাৰ। এতিয়া ৰায় আৰু আৰিয়ন বৰুৱা গ'ল এক্সেল ডট। আপোনালোকে এইখন কিহৰ দোকান চাই লওক। হ'ল যোৱা অকণমান, এই হিৰোৱে টুপি খুলি দিলে, হিৰো একেলগে এইখন গাড়ী আহি গ'ল, গাড়ী আহি হৰ্ণ মাৰি দিলে, আমি ফটো মাৰিবলৈ লওঁতে। এইটো ফটো মৰা